নমস্কাৰ বন্ধু-বান্ধৱীসকল, আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। বাবুহঁতৰ স্কুলত আহিছোঁ। স্কুলৰ অভিভাৱকবিলাককো খেলা দিছে। এই চকীত কাপোৰ বন্ধা দিছে, মই খেলিছিলোঁ, অলপৰ কাৰণে নাপালোঁ, বেলেগবিলাকেও খেলিছে। তাৰপিছত ভালো লাগিছে যাই পেলাই, চব খেলাই দিছে। চাই থকা এইবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আৰু ফেচবুকত চাই থকা এইবিলাকে পেজটোত ফ'ল' কৰি দিবি, তেতিয়া মোৰ ধৰ ভিডিঅ' বনাই ভাল লাগিব। উঠা বহা খেলা দিছে, আমি উঠা বহাও খেলিছোঁ, উঠা বহা ৰছী টনা চব খেলাই খেলিছোঁ। উঠা বহাত পিছে ছেকেণ্ড পালোঁ। উঠা বহা খেলাৰ পিছত বিহু নাচবা দিছে। আমি জিনকে গৈছিলোঁ সেনেকৈ বিহু নাচিলোঁ। বিহু নাচা ড্ৰেছ নিনিলোঁ কাৰণে অভিভাৱকবিলাকক নাচবা দিছে স্কুলৰ পৰা। আমি রেজিওনাল ম্যাডামের মধ্যে বলে জানাচ্ছি রেজিওনাল ম্যাডাম তুমি দেখা যাবে হয় বলে আমরা জানাচ্ছি। আকৌ বিয়াৰ নাম গাইছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীখিনিক ছাৰহঁতে ভাষণ দি আছে। নন্দন কাননত আহি এডমিশ্যন কৰাইছে। আপোনালোকৰ যি লক্ষ্য আৰু উদ্দেশ্য যে মোৰ সন্তানটিক আমি ভাল কৰিম, খেলাগিলাকত আৰু আপোনাৰ যি মনৰ আশা, এই আশাখিনি পূৰণ কৰিবৰ কাৰণে মই বিদ্যালয় কৰ্তৃপক্ষৰ এই ল'ৰাটোৰ পুৰস্কাৰ পাইছে। মোৰ ল'ৰাটোৱে ভালো লাগছে, তাৰ মনটো বিৰাট ফূৰ্তি। 3টাত নে 4টাত পালা পুৰস্কাৰ। আজিৰ ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিবি। বাই বাই।